পাৰ্টিছৰ কমন টাইটন হা বন্ধুসকল মই আহিছিলোঁ জালুকবাৰী বজাৰত আৰু বহুত দিনৰ মূৰত ভাবিছোঁ এই জালুকবাৰীৰ পৰা মোৰ দোকানৰ মুখলৈ এটি ধুনীয়াকৈ মানে চ'ত লোৱা আপোনালোক দেখুৱাই দিওঁ গোটেই ভিউটো বলক এতিয়া ভিডিঅ'টো আমি বন্ধুসকল বহুত দিনৰ মূৰত ইউটিউবত ৰিটাৰ্ণ কৰিছোঁ সকলোৱে খা খবৰবোৰ কয় যাওক কেনেকুৱা খবৰ মই বাৰু ঠিকে ঠাকে আছোঁ বৰ্তমান আৰু এয়া আহি পিনে বৰ্তমান জালুকবাৰী পাৰ হোৱা অৱস্থাত আছোঁ বন্ধুসকল বহুত দিনৰ মূৰত ইউটিউবত ৰিটাৰ্ণ কৰিছোঁ আৰু এনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজত থাকিবলৈ চেষ্টা কৰিম আৰু এইটো মানে মোৰ হ'ল এই স্কুটিখনত মোৰ ছেকেণ্ডটো ভিডিঅ' সেইকাৰণে অলপমান ভিডিঅ'টো অলপ কপিছে কিন্তু যিমান পাৰি তাৰ মাজতো ভাল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈও চেষ্টা কৰি যাম আৰু আহি আমাৰ আপোন ঠাই চৰাবাহী পালোহি তাৰ মকলটো হ'ল আপোনালোকে চিনি পায়ে নিশ্চয় মোৰ ভিডিঅ'ত আগতে প্ৰায় দেখিয়ে থাকে আৰু ভাবিছোঁ এইবাৰ চৰাবাহীৰ ওপৰত আৰু এটি ভিডিঅ' বনাই খুব সুন্দৰকৈ চৰাবাহীৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম
মানুহ হ'ল। খবৰটো পাইছে নিশ্চয়, জনশিল্পী ৰাজীৱ খটীয়া দেৱ এই সংসাৰত নাই। কিন্তু দুখৰ কথা জীৱিত কালত মই হওক বা অসমৰ অধিকাংশ লোকেই তেখেতৰ বিষয়ে গম পোৱা নাছিল। তাত দুখটো কাৰ নাজানো, কিন্তু মোৰ বোধে তেখেতক যিখিনি লোকে জানিছিল মানে তেখেতৰ ওপৰত গুৰুত্ব দিয়া নাছিল। আৰু বৰ্তমান সময়ত যিমানখিনি লোক তেখেতৰ হকে ওলাই আহিছে, দুখ প্ৰকাশ কৰিছে, ওকালতি কৰিছে, তাৰ 1% লোকে যদি জীৱিত কালত তেখেতৰ হৈ কাম কৰা হয়, তেখেতৰ প্ৰকৃত অনুৰাগী হৈ কাম কৰা হয়, কিন্তু তেখেত নিশ্চয় অসমত এখন সুকীয়া স্থান অসমৰ ৰাইজৰ মাজত ল'বলৈ সক্ষম হ'লে বুলি অনুভৱ কৰিছোঁ। কাৰণ এইকেইদিন তেওঁৰ গান প্ৰায় শুনিয়ে আছোঁ। মোৰ দোকান পালোহি আৰু এতিয়া মই কাষটো চাফা কৰিব লাগিব। দোকান খুলি পিনে প্ৰথম ষ্টুডিঅ'খন দোকানৰ ওচৰত থৈ লওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ত প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।